অসমৰ কলা কৃষ্টিৰ প্ৰাণকেন্দ্ৰ আমাৰ জাতীয় জীৱনৰ এক অন্যতম পবিত্ৰ ভূমি। আজি এই দৰং জিলাত অসমৰ ৰাইজে এক নতুন ইতিহাস ৰচনা কৰিবলৈ গৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰী দায়িত্ব লোৱাৰ লগে লগে তেওঁ এটা নতুন আন্দোলন আৰম্ভ কৰিছিল। সেয়া হৈছিল দক্ষতা বিকাশৰ আন্দোলন। আজি ভাৰতৰ যিমান মানৱ সম্পদ আছে সেই মানৱ সম্পদসমূহক আমি যিমানেই দক্ষতাৰ গুণেৰে তেওঁলোকক অলংকিত কৰিম, তেওঁলোকে বহল পৃথিৱীৰ বুকুত কৰ্মসংস্থাপনৰ সুবিধা পাব আৰু আন 10 জনক কৰ্মসংস্থাপন দিব পাৰিব। মই আজিৰ পৰা 7-8 বছৰ আগত ছিংগাপুৰলৈ গৈছিলোঁ। ছিংগাপুৰ চৰকাৰে মোক প্ৰথম কৈছিলে যে আপুনি আমাৰ ইয়াৰে স্কিল স্কুলখন চাব লাগে, দক্ষতাৰ বিদ্যালয়খন চাব লাগে। অৰ্থাৎ সকলো দেশে বুজি পায় যে দেশত যিমানেই সম্পদ আহিব, দেশৰ যিমানেই বিকাশ হ'ব, সেই বিকাশত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব দক্ষতাৰ গুণেৰে অলংকিত মানৱ সম্পদে। 2014 চনৰ আগলৈকে আমি সাধাৰণ শিক্ষাৰ ওপৰত গুৰুত্ব দিছিলোঁ। মানুহে গ্ৰেজুৱেট হৈছিলে, পোষ্ট গ্ৰেজুৱেট হৈছিলে, তাৰ পিছত চৰকাৰক প্ৰশ্ন কৰিছিলে যে এতিয়া কৰ্মসংস্থাপন ক'ত? চৰকাৰে কৰ্মসংস্থাপন দিব পৰা নাছিলে আৰু মানুহৰ মাজত হতাশা আৰু ক্ষোভৰ সৃষ্টি হৈছিলে। 2014 চনৰ পিছত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই দক্ষতাৰ এক নতুন আন্দোলন আৰম্ভ কৰিলে। যুৱক সমাজে সাধাৰণ শিক্ষাৰ পৰিৱৰ্তে দক্ষতা বিকাশৰ পথত গতি কৰিলে। আজি চৰকাৰী চাকৰিত আমি যিমান টকা উপাৰ্জন কৰিব পাৰোঁ, তাতকৈ 3 গুণ, 4 গুণ, 5 গুণ উপাৰ্জনেৰে ভাৰতৰ মানৱ সম্পদে আজি বিশ্বৰ বজাৰ, ভাৰতৰ বজাৰসমূহ দখল কৰিছে। উন্নত মানৱ সম্পদ এটা জাতিৰ বাবে অলংকাৰ স্বৰূপ। আজি আমি এই দৰং জিলাৰ পবিত্ৰ ভূমিত সমবেত হৈছোঁ যে অসমৰ প্ৰথমখন স্কিল ইউনিভাৰ্চিটি, মই ভাবোঁ যেনেকৈ গুৱাহাটী বিশ্ববিদ্যালয় প্ৰথমখন বিশ্ববিদ্যালয় হিচাপে, অসম মেডিকেল কলেজ প্ৰথমখন মেডিকেল কলেজ হিচাপে অসমৰ ইতিহাসে সদায় সোঁৱৰে, ঠিক তেনেদৰে অসমৰ এই দক্ষতা বিশ্ববিদ্যালয়খনক অসমৰ বুৰঞ্জীয়ে সদায় সোঁৱৰিব, কাৰণ এইখনেই হৈছে অসমৰ প্ৰথম দক্ষতাৰ বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খনক আমি এক নতুন ৰূপত সজাব খুজিছোঁ। এছিয়ান ডেভেলপমেণ্ট বেংকৰ লগত আমি এক বুজাবুজিৰ মাধ্যমেৰে ৰাজ্য চৰকাৰ আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ সহযোগত আমি এক বিশাল বটবৃক্ষলৈ ৰূপান্তৰ কৰিব বিচাৰিছোঁ। এই বিশ্ববিদ্যালয়খনৰ অধীনত অসমত আন কেইবাটাও কেম্পাছ হ'ব। অসমত কেইবাখনো, অসমত যিমান স্কিলৰ কলেজ আছে সেই কলেজবিলাকে এই বিশ্ববিদ্যালয়ৰ অধীনত কাম কৰিব লাগিব। আৰু চাওঁতে চাওঁতে এই অঞ্চলটোৱে আজিৰ পৰা 20 বছৰ পিছত অসমৰ আটাইতকৈ ব্যস্ততাপূৰ্ণ শিক্ষা নগৰীলৈ ৰূপান্তৰ হ'ব। মোক যদি আজি কোনোবাই প্ৰশ্ন কৰে যে আপোনাক এখন মেডিকেল কলেজ লাগিব, আপোনাক এখন বিশ্ববিদ্যালয় লাগিব, নে আপোনাক এখন স্কিল ইউনিভাৰ্চিটি লাগিব, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যদি মোক এই প্ৰশ্ন কৰে, মই আটাইতকৈ প্ৰথমতে উত্তৰ দিম মোক এখন দক্ষতাৰ বিশ্ববিদ্যালয় লাগে। কাৰণ 21 শতিকাত আটাইতকৈ গুৰুত্ব হৈ পৰিব মানৱ সম্পদ সৃষ্টি কৰাৰ বিশ্ববিদ্যালয়, সেইখনেই হৈছে দক্ষতাৰ বিশ্ববিদ্যালয়। আজি দৰং জিলাৰ এই পবিত্ৰ ভূমিত এই বিশ্ববিদ্যালয়খনৰ ভূমি পূজন কৰিবলৈ পাই মই ব্যক্তিগতভাৱেও গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ ই আমাক এটা প্ৰাপ্তিৰ অনুভৱ দিয়ে, জাতিটোৰ বাবে কিবা কৰাৰ বাবে
যি আমাৰ ইচ্ছা আছিল সেই ইচ্ছাই যেন কোনোবা লক্ষ্য স্পৰ্শ কৰিছে তেনেকুৱা এক প্ৰাপ্তিৰ আনন্দ দিয়ে। আজিৰ এই দিনটোত মই অসমৰ দক্ষতা বিকাশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু এই বিশ্ববিদ্যালয়খন অনাৰ ক্ষেত্ৰত আগভাগ লৈ থকা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু আমাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া আৰু অসম মীন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কাৰণ এই বিশ্ববিদ্যালয়ৰ অংকুৰণ যি চিন্তাৰ অংকুৰণ আছিল এইসকল ব্যক্তিৰ মাজেদিয়ে প্ৰকাশ হৈছিল। আজি এই বিশ্ববিদ্যালয়খনক এক নতুন ৰূপলৈ লৈ যাব লাগিব। আজিৰ পৰা কাম কাজ আৰম্ভ হ'ব লাগিব। এই কাম কাজত আমাক সকলোৰে সহযোগিতা লাগিব। মই দিলীপ শইকীয়া ডাঙৰীয়া আৰু বিধায়ক বসন্ত দাস ডাঙৰীয়াক এই ক্ষেত্ৰত নেতৃত্ব ল'বলৈ আহ্বান জনাম। সমগ্ৰ পূব ভাৰতৰ ভিতৰতে প্ৰথম এই অসম দক্ষতা বিশ্ববিদ্যালয়খনক আমি এখন বিশ্বমানৰ বিশ্ববিদ্যালয় হিচাপে গঢ়ি তুলিম। অসমৰ প্ৰশাসনীয় সেৱাত অত্যন্ত বিৰল অভিজ্ঞতাৰে প্ৰাপ্ত আমাৰ অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাস ডাঙৰীয়াক এই বিশ্ববিদ্যালয়খনৰ আমি উপাচাৰ্যৰ দায়িত্ব দিছোঁ। মই বিশ্বাস কৰোঁ যে তেখেতৰ সুদীৰ্ঘ চাকৰি জীৱনৰ অভিজ্ঞতা আৰু তেখেতৰ বিশাল দক্ষতাই এই বিশ্ববিদ্যালয়খনক এক নতুন ৰূপলৈ লৈ যাব। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰে সামগ্ৰিক দক্ষতা বিকাশ আৰু প্ৰশিক্ষণৰ এক উৎকৃষ্ট কেন্দ্ৰৰূপে আমি ইয়াক গঢ়ি তুলিম। সকলো শিক্ষাৰ্থীৰে প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ সকলো ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে যাতে ইয়াত এটা ঠিকনা বিচাৰি পায়। পোষ্ট গ্ৰেজুৱেট পাছ কৰা ল'ৰাজনেও যদি ইয়াত আহি কিবা এটা কৰিব খোজে তাৰ বাবে তেওঁৰ এক ঠিকনা হয়, আৰু মেট্ৰিক পাছ কৰিব নোৱাৰা ল'ৰাজনৰ বাবেও যদি এক ঠিকনা হয়। মেডিকেল কলেজ পাৰ কৰি কোনোবাই যদি ভাবে যে মই মেডিকেল ডিভাইজৰ ওপৰত কাম কৰিম তাৰ বাবেও যাতে এই বিশ্ববিদ্যালয়খন তেখেতৰ বাবেও যাতে এই বিশ্ববিদ্যালয়খন এক ঠিকনা হয়, সেই ধৰণে এই বিশ্ববিদ্যালয়খনক আমি নিৰ্মাণ কৰিম। এই বিশ্ববিদ্যালয়ে যুৱক যুৱতীসকলৰ দক্ষতাক বিকাশই তুলি এক নিয়োগৰ বাবে যোগ্য মানৱ সম্পদ কৰি গঢ়ি তুলিব। যেতিয়া দক্ষ যুৱ শক্তিৰে এখন ৰাজ্য ভৰপূৰ হৈ থাকে সেই ৰাজ্যলৈ অধিক বিনিয়োগ আহে। আগত কথা আছিল যে উদ্যোগ ক'ত আহে, মানুহে উত্তৰ দিছিল য'ত মাৰ্কেট থাকে, য'ত খনিজ সম্পদ থাকে। কিন্তু আজিৰ যুগত উদ্যোগ ক'ত আহে, মানুহে প্ৰশ্নৰ উত্তৰ দিয়ে যে য'ত দক্ষ মানৱ সম্পদ থাকে। আজি আপোনালোকে যদি তামিলনাডুলৈকে যায় গোটেই বিশ্বমানৰ বস্ত্ৰ আমাৰ তামিলনাডুৰ পৰা ৰপ্তানি হয়। মই তামিলনাডুত যাতে সুধিছিলোঁ ইয়াত কিয় হয়, সূতাটো অসমত আছে, সূতা কৰ্ণাটকত আছে। মোক উত্তৰ দিছিল যে সূতাটো প্লেনেদি এদিনতে এঘণ্টাতে তামিলনাডুত আহি পাব, কিন্তু দক্ষ মানৱ সম্পদ এঘণ্টাৰ ভিতৰতে আন ৰাজ্যলৈকে যাব নোৱাৰে। দক্ষ মানৱ সম্পদ য'তেই থাকিব তাতেই উদ্যোগ গঢ়ি উঠিব। এই বিশ্ববিদ্যালয়খনে অসমৰ উদ্যোগীকৰণৰ বাবেও এক বহুত ডাঙৰ ব্যৱস্থা হাতত ল'ব। আমাৰ মন্ত্ৰী ডাঙৰীয়াই তেওঁৰ ভাষণত কৈছে যে পোনপ্ৰথমে আমি এই বিশ্ববিদ্যালয়খনক কেইবাটাও স্কুলত ভাগ কৰিব বিচাৰিম। এখন স্কুল হৈছে স্কুল অফ এগ্ৰিকালচাৰ এণ্ড ফুড টেকনলজি, মানে আমিতো কৃষি কৰোঁ, আমি আদাৰ খেতি অসমত আছে, অসমত আজি কমলা উৎপাদন হয়, অসমত চাহৰ উৎপাদন হয়। কিন্তু সেয়া শেষ নহয়, তাক যদি আমি ভেলু এডিশ্যন নকৰোঁ, তাৰ পৰা যদি আমি পেকেজিং কৰিব নোৱাৰোঁ, তাৰ পৰা যদি আমি দ্ৰব্য বনাব নোৱাৰোঁ, অকল কেঁচা মাল উৎপাদন কৰিলে কৃষকসকল কেতিয়াও চহকী হ'ব নোৱাৰে। আৰু অকল মাত্ৰ উৎপাদন কৰিলে নহ'ব, পৰিৱেশন কৰিবৰ বাবেও মানুহৰ জ্ঞান থাকিব লাগিব। এই সমগ্ৰ ফুড টেকনলজিৰ বিষয়সমূহক লৈ
আমাৰ ইয়াত এখন স্কুল অফ এগ্ৰিকালচাৰ এণ্ড ফুড টেকনলজি আমি আৰম্ভ কৰিম। স্কুল অফ টেকনলজি আজি আমাৰ অসম চৰকাৰে কথা পাতি আছে যে অসমত এখন ইলেক্ট্ৰনিক চিটি হ'ব লাগে। কেইদিনমান আগতে তামিলনাডুত টাটাই এখন ইলেক্ট্ৰনিক চিটি আৰম্ভ কৰিছে। ইলেক্ট্ৰনিক চিটি মানে কি যে এপলৰ ফোনবিলাক এতিয়া তামিলনাডুত বনোৱাৰ বাবে কাম আৰম্ভ হ'ব। যদি এপলৰ ফোন কোনোবাই বনাব লাগে, মোবাইল ফোন কোনোবাই বনাব লাগে, প্ৰযুক্তি জানা মানৱ সম্পদ লাগিব। আজি যদি আমি ক'ব খোজো যে আমাৰ ইয়াত সেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰি আহিব লাগে, মানৱ সম্পদ নাথাকিলে কেনেকৈ আহিব? আমাৰ ইয়াতে দ্বিতীয়খন স্কুল অফ টেকনলজিত প্ৰযুক্তিৰে ভৰা এছাম মানৱ সম্পদ সৃষ্টিৰ প্ৰচেষ্টা কৰা হ'ব। স্কুল অফ ডিজাইন আৰু ক্ৰিয়েটিভিটি আজি আমাৰ নতুন ঘৰ ইয়াত এতিয়া আমি ইয়াত এটা ডিজাইন দেখিলোঁ, ঘৰ এটাৰ ডিজাইনটো নান্দনিক, মনটো ভাল লাগে যে আমাৰ দৰঙত ইমান হ'বনে। বহুতে হয়তো বিশ্বাসো কৰা নাই যে এইবোৰ আৰু প্ৰেজেণ্টেশ্যনহে দেখুওৱা, ইয়াত আমি সঁচাই দেখা পাম জানো এনেকুৱা। কিন্তু এই যে ডিজাইনটো আমাৰ আগত কৰি দিলে, ইয়াৰ পিছত ক্ৰিয়েটিভিটি জনা মানুহৰ হাত আছে। সেই ক্ৰিয়েটিভিটি জনা এছাম মানুহক এই স্কুলখনত আমি নিৰ্মাণ কৰিম। ঠিক সেইধৰণে মেনুফেকচাৰিং আৰু কনষ্ট্ৰাকশ্যন, যাতে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিবিলাকলৈকে আমি ইয়াৰ পৰা মানৱ সম্পদ বনাব পাৰোঁ। স্কুল অফ ছাষ্টেইনেবিলিটি, যাতে বহনক্ষম আমি কাম কৰিব পাৰোঁ, যি ছাষ্টেইনেবল হ'ব, পৰিৱেশক ধ্বংস নকৰে। স্কুল অফ মবিলিটি, স্কুল অফ মেনেজমেণ্ট এণ্ড ফাইনেন্স মেনেজমেণ্ট, স্কুল অফ টুৰিজিম, হস্পিটেলিটি, ৱেলনেছ আৰু স্কুল অফ হেল্থ কেয়াৰ। অৰ্থাৎ এই গোটেইকেইটা যদি আমি ডিচিপ্লিন ইয়াতে আৰম্ভ কৰিব পাৰোঁ, তেতিয়াহ'লে অসমে একবিংশ শতিকাত সমগ্ৰ ভাৰতবৰ্ষৰ নতুন নতুন উদ্যোগসমূহলৈ মানৱ সম্পদ দিয়া আৰম্ভ কৰিব। আমি ইয়াত কেইটামান উৎকৃষ্টতাৰ কেন্দ্ৰ গঢ়ি তুলিব খুজিছোঁ। চেণ্টাৰ ফৰ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ এণ্ড ইনোভেশ্যন, চেণ্টাৰ ফৰ লাইফ স্কিল এণ্ড লেংগুৱেজ, চেণ্টাৰ ফৰ লাইফ লং লাৰ্ণিং, চেণ্টাৰ ফৰ ফেকাল্টি এণ্ড কাৰিকুলাম ডেভেলপমেণ্ট। আজি আমাৰ অসমত যেতিয়া নাৰ্ছ এজনীয়ে GNM পাছ কৰে, তাই 16,000 টকা দৰমহা পায়। তাই যেতিয়া ইংৰাজীত বা হিন্দীত কথা ক'ব পৰা হয়, তাই যেতিয়া এপলো বা মেক্সত চাকৰি কৰা আৰম্ভ কৰে, তাইৰ দৰমহা 40,000 টকালৈকে বৃদ্ধি পায়। আৰু তাই যেতিয়া জাপানীজ লেংগুৱেজ শিকা আৰম্ভ কৰিব, তাইৰ দৰমহা মাহত 2 লাখ টকালৈকে বৃদ্ধি হয়। এইটো হ'ল ভাষাৰ জ্ঞানৰ মাহাত্ম্য। আজি জাপানত, আজি আমি যেনেকৈ কওঁ যে ভাৰতবৰ্ষখন এখন যুৱ দেশ, অৰ্থাৎ আমাৰ এভাৰেজ যিটো বয়স, সেই বয়সটো অত্যন্ত কম। কিন্তু জাপানে হওক বা বিশ্বৰ আন দেশবিলাকত প্ৰাপ্তবয়স্ক লোকেৰে ভৰি আছে। তেওঁলোকক কেয়াৰ ল'বৰ কাৰণে মানুহ লাগে। আমাৰ ইয়াত যিবিলাক লেবৰেটৰী টেকনিচিয়ান, ৰাতিপুৱা ডায়েবেটিকৰ আমি চুগাৰ চাওঁ, আমি নাৰ্ছ আছে কেয়াৰ কৰোঁ। বাচ্চা জন্ম হোৱাৰ পিছত চাবৰ বাবে আমাৰ কং আহে, গাঁৱৰ আমাৰ কিছুমান আমি ধাত্ৰী বুলি ক'ব পাৰোঁ তেনেকুৱা মাসকল আহে। এই কামটোৱে যদি কোনোবাই বিদেশত কৰে, তেওঁ এয়াৰ কণ্ডিশ্যন মাৰ্চিডিজ লৈ কাৰোবাৰ ঘৰত যাব আৰু গধূলি মাৰ্চিডিজ লৈ নিজৰ গাড়ী লৈ উভতি আহিব। কাৰণ এই কামবিলাক কৰা মানুহক বিদেশত অজস্ৰ সন্মানৰ চকুৰে চোৱা হয়। আজি ভাষাৰ জ্ঞান আমি ইয়াত আনিব খুজিছোঁ। জাপানীজ ভাষা কোৱা আমি মানুহ ইয়াত ল'ব খুজিছোঁ। আমি ইয়াতে সলসলীয়াকৈ ইংৰাজী কোৱা মানুহ নিৰ্মাণ কৰিব খুজিছোঁ। আৰু সেইকাৰণে আমি ইয়াতে কৰিব খুজিছোঁ চেণ্টাৰ ফৰ লাইফ স্কিল এণ্ড লেংগুৱেজ। তাৰপিছত আমি লাইফ লং লাৰ্ণিং কৰিব খুজিছোঁ। আজি আমাক ইয়াতে এপল ফোন বনোৱা শিকাই পঠালে, কিন্তু পিছলৈ যদি বেলেগ এটা কোম্পানীয়ে ডাঙৰ আৰু বেলেগ মোবাইল ফোন আনে, তাৰ বিষয়েও জানিবলৈ আমি পুৰণা জ্ঞানখিনিক নতুনভাৱে সজীৱ কৰি তুলিব লাগিব। তাৰ বাবে আমাক লাইফ লং লাৰ্ণিঙৰ ব্যৱস্থা থাকিব লাগিব। ইয়াত আমি চেণ্টাৰ ফৰ লাইফ লং যি লাৰ্ণিং, তাৰো কাম আমি আৰম্ভ কৰিব খুজিছোঁ। অৰ্থাৎ ক'ব গ'লে একবিংশ শতিকাত অসমত যিমানবিলাক নতুন প্ৰচেষ্টা আৰম্ভ হৈছে, তাৰ ভিতৰত
অসমৰ এই দক্ষতা বিশ্ববিদ্যালয়খন এখন একক আৰু অনন্য বিশ্ববিদ্যালয় হিচাপে গঢ় লৈ উঠিব। এই বিশ্ববিদ্যালয়খনত আমি পোনপ্ৰথমে এছিয়ান ডেভেলপমেণ্ট বেংকৰ লগত 5 বছৰৰ বাবে আমি যৌথভাৱে পৰিচালনা কৰিম। পৰৱৰ্তী সময়ত ই ৰাজ্য চৰকাৰৰ এখন বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি পাব। আমি জানো যে এই সমগ্ৰ প্ৰকল্পটোৰ বাবে প্ৰায় 1000 কোটি টকা আমি ব্যয় কৰিম। আমাৰ বিল্ডিং বা আন আদি 300 কোটি টকা, ইকুইপমেণ্টছ, ফেকাল্টি, যাতে কোনো প্ৰথম দিনাৰ পৰা কোনো অভাৱ নোহোৱাকৈ এই বিশ্ববিদ্যালয়খনে গতি ল'ব পাৰে, তাৰ বাবে প্ৰথম দিনাৰ পৰাই এই বিশ্ববিদ্যালয়খনক স্বাৱলম্বী কৰি গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা কৰা হ'ব। মই ভাবোঁ যে এই সমগ্ৰ প্ৰচেষ্টাই আমাৰ অসমৰ নিবনুৱা যুৱক যুৱতীৰ বাবে, উদ্যোগী যুৱক যুৱতীৰ বাবে আৰু কৰ্ম সংস্কৃতিক বিশ্বাস কৰা যুৱক যুৱতীৰ বাবে এই স্কিল ইউনিভাৰ্চিটিখন এখন জ্ঞান আৰু প্ৰজ্ঞাৰ মন্দিৰলৈ ৰূপান্তৰ হ'ব। ভাৰতবৰ্ষ আজি চতুৰ্থ উদ্যোগ বিপ্লৱৰ দিশে ধাৱমান হৈছে। আমাৰ ভাষাত আমি টেকনলজি জানা মানুহে কয় ইণ্ডাষ্ট্ৰী 4.0 আৰু সাধাৰণভাৱে আমি কওঁ যে ভাৰতবৰ্ষত যেনেকৈ উদ্যোগ বিপ্লৱ বিশ্বত আৰম্ভ হৈছিল, ভাৰতবৰ্ষ আজি চতুৰ্থ উদ্যোগ বিপ্লৱৰ ফালে গতি কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ প্ৰচেষ্টাত অহা দুটা দশকত ভাৰতবৰ্ষই কৃত্ৰিম বুদ্ধিমত্তাৰ পৰা জৈৱ চিকিৎসাৰ প্ৰযুক্তিৰ নানা দিশত উন্নতিৰ শীৰ্ষ পৰ্যায়ত উপস্থিত হ'ব, যাক আমি সাধাৰণ ভাষাত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বুলি কওঁ, বায়'টেকনলজি বুলি কওঁ, স্পেচ টেকনলজি বুলি কওঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰত সেই চতুৰ্থ উদ্যোগ বিপ্লৱৰ ফালে ধাৱমান হৈছে। উদ্ভাৱন আৰু ষ্টাৰ্টআপৰ ক্ষেত্ৰত ভাৰতবৰ্ষ আজি এক গোলকীয় শক্তি হৈ জিলিকি উঠিছে। ডিজিটেল ইণ্ডিয়াই আজি ভাৰতৰ বিকাশৰ হাৰ বিশ্বৰ অন্যান্য দেশৰ বিকাশৰ হাৰতকৈ বহুগুণে আগুৱাই লৈ গৈছে। আৰু আমাৰ দেশৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে এই চতুৰ্থ উদ্যোগ বিপ্লৱৰ বাবে প্ৰয়োজনীয় মানৱ সম্পদ গঢ়াৰ বাবে আজি প্ৰচেষ্টা হাতত লৈছে। কেইদিনমান আগতে অসম চৰকাৰেও টাটা টেকনলজি আৰু আমাৰ মাজত আমি এখন বুজাবুজিৰ চুক্তি চহী কৰিছোঁ, য'ত 4000 কোটি টকা আমি ব্যয় কৰিম ITI আৰু পলিটেকনিকসমূহক এই চতুৰ্থ উদ্যোগিক বিপ্লৱৰ মানৱ সম্পদ যোগান ধৰিব পৰাকৈ আমি নিৰ্মাণ কৰিবলৈ ব্যৱস্থা হাতত লৈছোঁ। ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে এই দক্ষতা বিকাশৰ ওপৰত আটাইতকৈ গুৰুত্ব দিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে হাইস্কুল পৰ্যায়ৰ পৰাই কাৰ্পেণ্ট্ৰি, প্লাম্বিং, বৈদ্যুতিক মেৰামতি, উদ্যান শস্য, মৃৎশিল্প, এমব্ৰইডাৰী আদিৰ দৰে বৃত্তিমূলক দক্ষতা প্ৰশিক্ষণ প্ৰদানৰ পোষকতা কৰিছে। এনেকৈ 2025 চনৰ ভিতৰত অতি কমেও 50% শিক্ষাৰ্থীক বৃত্তিমূলক দক্ষতা প্ৰদান কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰি লোৱা হৈছে। মই আগতে কৈছোঁ যে আমাৰ ITI আৰু পলিটেকনিকসমূহত আমি টাটা টেকনলজিৰ সৈতে কাম কৰি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইণ্টাৰনেট অফ থিংছ, ইণ্ডাষ্ট্ৰিয়েল ইণ্টাৰনেট অফ থিংছ, স্মাৰ্ট মেনুফেকচাৰিং এণ্ড অট'মেশ্যন, 3D প্ৰিণ্টিং, বৈদ্যুতিক বাহনৰ বেটাৰী প্ৰযুক্তি আদি নিৰ্মাণ কৰিব পৰা এছাম বিশাল মানৱ সম্পদ আমি নিৰ্মাণ কৰাৰ বাবে আগবাঢ়িছোঁ। মই আশা কৰিছোঁ যে অসমৰ যুৱক সমাজে আমি আগবঢ়োৱা এই প্ৰচেষ্টাসমূহৰ অংশীদাৰ হ'ব আৰু ৰাজ্যখনক এক বিশ্বমানৰ ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াব। শ্ৰদ্ধাৰ ৰাইজ, দৰং জিলাত অসমৰ আন জিলাসমূহৰ তুলনাত উন্নয়ন হোৱা নাছিল বুলি প্ৰায়ে আমাৰ ৰাইজৰ এক ক্ষোভ আছিলে। অসমত দক্ষতা বিশ্ববিদ্যালয়খনৰ নিৰ্মাণৰ লগে লগে দৰঙীয়া ৰাইজৰ এই দীৰ্ঘদিনীয়া ক্ষোভ মনৰ পৰা আঁতৰি যাব। সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াৰ প্ৰচেষ্টাত অহা কেইদিনমানৰ ভিতৰতে মঙলদৈ টাউনক বাইপাছ কৰি নতুন পথ নিৰ্মাণৰ প্ৰচেষ্টাও আমি আৰম্ভ কৰিম। ইয়াৰ সমান্তৰালভাৱে যদিও
পোনপ্ৰথমে ভাৰত চৰকাৰে মঙলদৈৰ মাজেৰে ৰেল লাইন নিব খোজা নাছিল। এতিয়া সংসদ দিলীপ শইকীয়া ডাঙৰীয়া আৰু মই নতুনকৈ প্ৰচেষ্টা হাতত লৈছোঁ যাতে দৰং জিলাৰ মাজেৰে আমি ৰেল লাইনো কঢ়িয়াই লৈ যাব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, দৰং জিলাৰ বিকাশৰ বাবে কেইদিনমান আগতে আমি খাৰুপেটীয়াত এখন মহিলা কলেজৰ নিৰ্মাণৰ কাম হাতত লৈছোঁ। অহা বছৰ কলাইগাঁৱতো আমি এখন নতুন কলেজ নিৰ্মাণৰ কাম হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, দৰং জিলাক বিকশাই তুলিবৰ বাবে আমাৰ প্ৰচেষ্টা, বহু চতুৰ্মুখী প্ৰচেষ্টা আজি বিভিন্ন ধৰণে আৰম্ভ হৈছে। গৰুখুঁটি প্ৰকল্প অসমৰ আত্মনিৰ্ভৰশীলতাৰ পৰিচয় হিচাপে আজি সমগ্ৰ ভাৰতবৰ্ষখনতে জিলিকি উঠিছে। মই আমাৰ বিধায়ক পৰমানন্দ ৰাজবংশী, গুৰুজ্যোতি দাস ডাঙৰীয়া আৰু বসন্ত দাস ডাঙৰীয়া, আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক ডাঙৰীয়াক আহ্বান জনাম যে আমাক এডোখৰ উপযুক্ত মাটি নিৰ্বাচন কৰি দিলে দৰঙত আমি মেডিকেল কলেজ এখন নিৰ্মাণৰ কামো আমি আৰম্ভ কৰিব খুজিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ সন্মুখত আমি এটাই প্ৰতিশ্ৰুতি দিব পাৰোঁ যে দৰং জিলাক অসমৰ এখন উন্নত বিকাশৰ শীৰ্ষত অৱস্থিত জিলালৈ ৰূপান্তৰ কৰাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব আৰু সেই প্ৰচেষ্টাৰে আমি আপোনালোকৰ লগতে আমাৰো সকলো ক্ষোভ আৰু বেদনা দূৰ কৰি দৰং জিলাক এখন উন্নত জিলালৈ ৰূপান্তৰ কৰাৰ প্ৰচেষ্টাত আমি আগবাঢ়ি যাব বিচাৰোঁ। সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাই আজি আমাৰ এই অঞ্চলটোত উন্নয়নৰ এক নতুন পোহৰ আনিছে। মই দিলীপ শইকীয়া ডাঙৰীয়াই লৈ থকা প্ৰচেষ্টাসমূহৰ বাবে তেখেতক পুনৰ এবাৰ ধন্যবাদ দিছোঁ। আজি আমাৰ মাজত থকা দৰং জিলাৰ প্ৰত্যেকজন বিধায়কে এই জিলাক উন্নয়নৰ পথলৈ লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিব, তাৰ বাবে মই তেখেতসকলক আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, এখন দক্ষতাৰ বিশ্ববিদ্যালয় নিৰ্মাণ কৰাৰ প্ৰচেষ্টা চলোৱা অসমৰ দৰে ৰাজ্যৰ বাবে অত্যন্ত সহজসাধ্য নাছিল। আজি ভাৰতত মাত্ৰ 2খন স্কিল ইউনিভাৰ্চিটি আছে। স্কিল ইউনিভাৰ্চিটিৰ কনচেপচুৱেলাইজ কৰা আৰু স্কিল ইউনিভাৰ্চিটি স্থাপন কৰা বহুত টান কাম। পলিটিকেল চায়েন্স, ইকনমিক্স দি এখন ইউনিভাৰ্চিটি হ'ব লাগে, সি অত্যন্ত সহজ কাম। কাৰণ দেশত থকা বিশ্ববিদ্যালয়সমূহ চাই আমি এটা ধাৰণা ল'ব পাৰোঁ, তাৰ ওপৰত আমি এখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰিব পাৰোঁ। কিন্তু স্কিল ইউনিভাৰ্চিটি অত্যন্ত নতুন কনচেপ্ট, নৱতম সংযোজন বিশ্বৰ মানৱ সভ্যতাত। এনেকুৱা এখন বিশ্ববিদ্যালয় সাধাৰণতে অসমে শেষত নিৰ্মাণ কৰিব লাগিছিল। আজি দেশৰ ভিতৰতে তৃতীয়খন ৰাজ্য হিচাপে এই দক্ষতাৰ বিশ্ববিদ্যালয়খন উজলি উঠিব। এই প্ৰচেষ্টাৰ যি গছপুলি, এই প্ৰচেষ্টাৰ যিডাল বৃক্ষ, সেই বৃক্ষডাল ৰোপণ কৰিছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই। আৰু আজি এই বৃক্ষডালক পানী আৰু সাৰ ঢালি এডাল বটবৃক্ষলৈ ৰূপান্তৰ কৰাৰ দায়িত্ব জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ হাতত ন্যস্ত হৈ আছে। মই বিশ্বাস কৰোঁ মানুহ আশাবাদী হ'ব লাগে। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে যে 2024-ত আমি ইণ্টাৰিম কমপ্লেক্স আৰম্ভ কৰিম, 27ত আমি ইয়াত বিশ্ববিদ্যালয় আৰম্ভ কৰিম। এয়া হৈছে আমাৰ সাধাৰণ চিন্তা। কিন্তু যেতিয়া সাধাৰণ চিন্তাক আমি এক উদ্যোগ আৰু এক মিছনলৈ ৰূপান্তৰ কৰোঁ, তেতিয়া আমি অসাধ্য সাধন কৰিব পাৰোঁ। এই বিশ্ববিদ্যালয়ৰ পূৰ্ণ পৰ্যায়ৰ কেম্পাছ 2025 চনৰ আগষ্ট মাহৰ আগত আমি ইয়াত আৰম্ভ কৰিম। আৰু এই সংকল্পৰে আমাৰ বিষয়াসকলক মন্ত্ৰী মহোদয়ে কাম কৰিবলৈ মই আহ্বান জনাম। কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, অংকুৰ গুপ্তা ডাঙৰীয়া আৰু সুভাষ দাস ডাঙৰীয়াৰ প্ৰচেষ্টাত 2024 চনত আমি ইয়াত পাঠ্যক্ৰম কৰিম। 2025ত এটা সৰ্বাংগ সুন্দৰ কেম্পাছত আমি ইয়াতে দৰং জিলাৰ মানৱ সম্পদ বিকাশ, অসমৰ মানৱ সম্পদ বিকাশৰ এক নতুন সোণোৱালী ইতিহাস এই দৰং জিলাৰ পবিত্ৰ ভূমিৰ পৰা আমি আৰম্ভ কৰিম।
সেই সংকল্পেৰে দৰঙৰ ৰাইজৰ আশীৰ্বাদ বিচাৰি আপোনালোকৰ চেনেহ আৰু মৰম বিচাৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां निउ इन्डिया टेक्न'लजिज मास्टार फ्रेन्चाइज अल आसाम एटीएम सार्भिस हिटाची एटीएम एन्ड टाटा इन्डिकेस एटीएम फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन नोंथांनि गामियावबो बे एटीएम मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला